Hi guys, welcome back to my YouTube channel. আমি এতিয়া আছো এই পথাৰত মানে আজি নাৰাছিঙা আছিল এতিয়া মানে নাৰাছিঙি মানে ৰখি আছো এতিয়া গটেই জাগা চাফা কৰি খোৱা বস্তু আহিব না এতিয়া খিয়ালে জুপাৰি ৰখি আছো এতিয়া আহি পায় পুৰা একদম কলা মুলা হৈ গৈছো মানে ৰদৰ আহি কলা বান্দৰ হৈ গৈছে স্কিন পাৰ্টি দেখাম বাৰু ধুনিয়া খুজিলা পিছত কি হল ধুনিয়া নিদিলে বাপ আজি নাচিঙাত কি খবৰ হাজিৰাটো আকৌ ল'বনে নাই কি কি সেইবিলাক দাউনি এইবিলাক হাজিৰা ওলাই নাচিঙা পিঠা খোৱা দেই সেইজনী 1 নম্বৰ 125 টকা লাগে বোলে তাক আকৌ ব্ৰইলাৰ মাংস লগত ৰুটি আৰু তাৰপিছত কিবা ভাপত দিয়া পিঠা সদায় বোলে মুঠিটো খোৱাচোন কেনেকৈ পকা ধুনীয়াকৈ খুৱাই দিচোন মুঠি বান্ধিব জানো না নাজানো চাং ৰাইজেও চাক দেচোন তই মুঠি দে মীনাক্ষী মাইক বৰ ধুনীয়াকৈ খুৱাই দিব নাপাই দেই ৰতনা মাক এটা পাৰি না ছিঙিব একদম এইবিলাক হাজিৰা লগাইছে একদম ৰুটি পুৰি চব লাগে বাপৰে এনেকা দাউনি নালাগে দেই নুলগাবি এনেকা দাউনি নুলগাবি পথাৰত ডবলত নামা লগে লগে লাগে বোলে ৰাম ৰাম আকৌ মাংস প্লেট এখন গা বাহ এই দুঘৰত খাবিচোন আজি পেটটো ক'ত ৰাখিবি দুঘৰত খালিগে আধা কেজি জাতি জালুক খাই তো পেট নাৰাছিঙা হৈ গ'ল পাই জাগা চাফা কৰি ৰখি আছে দেই কিন্তু এতিয়াও বস্তু বিহানি আহিব নাই তাৰপিছত বান্দৰবিলাক বহি গৈছে একদম নুকনি চোৱা হৈ গ'ল আজি পুৱা পাৰ্টি জমিব আহিছে দাদা দেখাইছো ধুনীয়াকে মুঠিটো ঘৰুৱা কোনে পাৰা দেখা পাই সিহঁতে কিবা কাটি আনা ভিডিঅ' কুমুৱা কৰি আছো পিছত আমাকে আগতে ধুনীয়াকৈ মুঠি খুৱাই